নমস্কাৰ। কবিতাৰ শিৰোনাম মই যদি ঈশ্বৰ হলোহেঁতেন। কবি জুবিন গাৰ্গ। মই যদি ঈশ্বৰ হলোহেঁতেন, আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোঁ হয়। নতুনকৈ সৃষ্টি কৰিলোঁ হয় মানুহৰ দৰেই এটা জন্তু, যি অকল খাই বৈ শুই জীয়াই নাথাকি আন বহুতো কাম কৰিলে হয়। সৃষ্টি কৰিলোঁ হয় এটা মস্তিষ্কৰ, যাৰ কাম চিন্তা কৰা শুদ্ধভাৱে, যি মস্তিষ্কত দৌৰিব অনুভূতি, আৱেগ, উচ্চাকাংক্ষা আৰু দূৰদৰ্শনৰ অনিৰ্বাণ অশ্বমেধ ঘোঁৰা, যি মস্তিষ্কত আস্ফালিত হ'ব পৰিৱৰ্তন, আৱৰ্তন আৰু নিয়মজনৰ ন দিলোহেঁতেন আৰু দুটা হাই পাৱাৰ চকু, যাৰ মাজেদি অকল সঁচা বস্তু দৃশ্যমান। দিলোহেঁতেন আৰু দুখন এক্সট্ৰা কাণ, শুনিবলৈ সকলো অস্ফুট শব্দ, উশাহ নিশা, হুমুনিয়াহ, হতাশা আৰু সময়ৰ বলত। দিলোহেঁতেন আৰু এখন মুখ, যাৰ শব্দই নমাব পাৰে ব্ৰহ্ম, ভেদিব পাৰে সকলো মিথ্যা আৰু অমানৱীয়তা। দিলোহেঁতেন আৰু এখন বুকু, যি আকাশৰ দৰে উদাৰ, সাগৰৰ দৰে বিশাল, য'ত নাথাকে কপটতা, য'ত আশ্ৰয় পাব হেজাৰ হেজাৰ জনতাৰ সুখ দুখ আৰু সপোন। ধন্যবাদ।